Hello guys, welcome back to my channel. আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আজি আমাৰ কলেজত আছে ৭৩ সংখ্যক বন মহোৎসৱ সপ্তাহ 2022ৰ সামৰণি অনুষ্ঠানটি আমাৰ কলেজত অনুষ্ঠিত কৰা হৈছে। সো যিমানখিনি পাৰো আপোনালোকক দেখা যাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো। আমি করছি তো এই যে বনা ব্লগ বনা আমাকে দেখা চাহ আহিলে মানে বনাম। এতিয়া আমাৰ গোটেই ছাৰ মেমবোৰ বাহিৰলৈ DC ছাৰ আৰু DFO ছাৰক স্বাগতম জনাবৰ বাবে বাহিৰলৈ ওলাই আহিছে। এতিয়া আমি গৈ আছো আমাৰ কলেজৰ একদম গেটমুখ DC ছাৰ আহিব যিহেতু গেটমুখৰ পৰা একদম মানে আমি গেটমুখৰ পৰা আমি মানে একদম এতিয়া ধুনীয়াকৈ আমি এতিয়া ইয়াৰ পৰা স্বাগতম জনাব আহিছোঁ ছাৰক, ইয়াৰ পৰা একদম ৱেলকাম জনাব আহিছোঁ। দেখা হয় এইটো আৰু দেখাই দিম। Closing ceremony of 73rd vanamohotsava week 2022 by Dhrubagoya Forest Division collaborate with Namrup college. সব ষ্টুডেণ্টবিলাক আমাৰ ছাৰক মানে DC ছাৰক স্বাগতম জনাব পালে জনাবৰ কাৰণে মানে গোটেইখিনি আহিছে নামৰূপ কলেজ ধুনীয়াকৈ। ইমান লাহে লাগিছে বহুত বেয়াকৈ বৰষুণ হৈ গ'ল। এতিয়া আমি ভিতৰলৈ গৈছোঁ, চব বহুত বেয়া বৰষুণ হৈ গ'ল। ছাৰক মানে আমি স্বাগতম কৰিব আহিছোঁ। Hello guys, channel to my welcome. এফালে দি দিলে বৰষুণ, চব এতিয়া বেয়া হৈ গ'ল বৰষুণ দিয়া বাৰু। গাইছ এতিয়া যাম আমি অডিটৰিয়াম। এতিয়া আমি অডিটৰিয়াম যাম, সব ষ্টুডেণ্টবোৰ অডিটৰিয়ামত মানে কিবা অলপ মিটিং হ'ব, মানে ছাৰে জনাব। তো গোটেইখিনি লোৱা এতিয়া অডিটৰিয়ামলৈ গৈ আছোঁ, অডিটৰিয়ামত বহি পিনে আপোনালোকক দেখাই আছোঁ। সো গাইজ এতিয়া আমি সবে লাইন পাতি গৈ আছোঁ অডিটৰিয়ামলৈ। মই মানে সবচে বেছি লাষ্টত ভিডিঅ' বনাব মানে অলপ লাজ লাগে, সেইকাৰণে একদম লাষ্টত ফালে বনাই আছোঁ। এজনী আমাৰ লগৰ হাতী। Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever wanna give me wings. You
You don't ever wanna set me free. You know I'm addicted to you, and it's twisted, you've been gifted with the evil voodoo. Got me coming back for more, even when I've been screwed. Dolls full of pins, pierce my heart. ছাৰ আজি মানে আমাৰ কলেজত যিটো অনুষ্ঠান আয়োজন কৰিছে মানে কিহৰ কাৰণে কৰে এইটো আচলতে সাতদিনীয়াকৈ ডিব্ৰুগড়ৰ যিটো ফৰেষ্ট ডিভিজন আছে সেই ডিভিজনে সাতদিনীয়াকৈ বন মহোৎসৱ অনুষ্ঠিত কৰিছিলে আজি সামৰণি অনুষ্ঠান ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থান অনুষ্ঠানত তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে তাৰে শেষৰ অনুষ্ঠানটো নামৰূপ মহাবিদ্যালয়ত আজি অনুষ্ঠিত কৰিছে গতিকে আমাৰ যিহেতু আমি প্ৰকৃতিৰ লগত জড়িত প্ৰকৃতি সংৰক্ষণৰ ওপৰত সজাগতা সৃষ্টি ছাত্ৰ ছাত্ৰীসকলৰ লগতে ওচৰ চুবুৰীয়াসকল যাতে সজাগতা সৃষ্টি কৰিব পাৰে তাৰ কাৰণে এটা আমাৰ যি বন সম্বন্ধ তাৰ কাৰণে তেওঁলোকে অব্যাহত ৰাখিছে আজি এই অনুষ্ঠানটোত এটা উল্লেখনীয় দিন যে আমাৰ নামৰূপ মহাবিদ্যালয়ত ডিব্ৰুগড় জিলা উপায়ুক্ত মহোদয় আহি ইতিমধ্যে উপস্থিত হৈছে খন্তেক পিছতে তেওঁলোকৰ কাৰ্যসূচী চলাই নিব আৰু লগতে নামৰূপ মহাবিদ্যালয়ৰ সহযোগিতা আগবঢ়াইছে লগতে আমাৰ যিটো ৰেইন ফৰেষ্ট আছে তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু ইতিমধ্যে তেওঁলোকে কেইবাটাও কাৰ্যসূচী ঘোষণা কৰিছে আগন্তুক দিনা আমি তেওঁলোক লক্ষ্য কৰি চাই আছোঁ যে কি কাৰ্যসূচী তেওঁলোকক দেখা পোৱা যাব আৰু তেওঁলোক নিজৰ কৰি কাৰ্যসূচীবিলাক হ'লে আপোনাক জনাই ধন্যবাদ ধন্যবাদ ছাৰ চ' গাইজ আমি আমাৰ ছাৰ আহি আমাৰ কলেজত উপস্থিত হ'লহি যিহেতু মই চব ক্লিপ দেখাব পৰা নাই গাইজ চব বেয়া নাপাব যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ওপৰত এতিয়া অডিটৰিয়ামত মিটিং হ'ব আপোনালোকৰ মিটিং দেখাবলৈ চেষ্টা কৰিম এয়া এতিয়া আমাৰ মাজত ছাৰ আহি উপস্থিত হৈছেহি সমিলমিলেৰে বসবাস কৰিব পাৰে এই মহান উদ্দেশ্য আগত ৰাখি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আয়োজন কৰিব লাগিছে তেনেকুৱা এই অনুষ্ঠানৰ অংশীদাৰ কৰিব পাৰে সকলক চিনাকি আজি আমাৰ মাজত আছে আৰু নামৰূপ মহাবিদ্যালয়ত প্ৰথমবাৰৰ কাৰণে বন মহোৎসৱৰ আজি এটা অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে মই সকলোলৈকে কৃতজ্ঞতা জনাই মোৰ সভাপতি আসন গ্ৰহণ কৰিছোঁ ধন্যবাদ কৃপয়া পুষ্পদৰ তেখেতক মই আজি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ মই অনুৰোধ জনাইছোঁ জিলাৰ ডিব্ৰুগড় সংগঠনৰ সৌজন্য নামৰূপ মহাবিদ্যালয়ত গণমহোৎসৱ সপ্তাহ সামৰণি অনুষ্ঠানত উপবিষ্ট সভাপতিত্ব কৰা নামৰূপ মহাবিদ্যালয়ৰ মাননীয় সভাপতি মহোদয় ডিব্ৰুগড় জিলাৰ মাননীয় উপায়ুক্ত মহোদয় ডিব্ৰুগড় বন মণ্ডলৰ বন প্ৰাধিকাৰী মহোদয় নাহৰকটীয়া সক্ৰ বিভাগ মহোদয় সমাজ কৰ্মী তথা প্ৰকৃতিবিদ শিশুৰাম মহোদয়
তথা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, ছাত্ৰ ছাত্ৰীসকল, বিশিষ্ট ব্যক্তিসকল, ৰাইজ, সমগ্ৰ ভাৰতবৰ্ষত বনমহোৎসৱ সপ্তাহ 1 জুলাইৰ পৰা 7 জুলাইলৈ অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বন মণ্ডলেও ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত 1 তাৰিখৰ পৰা বিভিন্ন কাৰ্যসূচীৰে বন মহোৎসৱ সপ্তাহ উদযাপন কৰি অহা হৈছে। আজি 7 তাৰিখ নামৰূপ মহাবিদ্যালয়ত আমি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠান তেখেতে খুব সুন্দৰকৈ চমুকৈ আজি দিনটোৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা কৰিলে। তেখেতক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে DFO ডিভিজনেল ফৰেষ্ট অফিচাৰ। তেখেত 4 বছৰ হৈছে অসমত অহা আৰু আজি আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আমি ৱেলকাম কৰিছোঁ। মষ্ট ৱেলকাম ছাৰ। Namrup College is a very small family, so we welcome you to our college. লগতে চক্ৰবৃদ্ধ আমাৰ মাজত আছে। গতিকে এইটো এটা ভাল কথা যে নামৰূপ মহাবিদ্যালয়ৰ লগত আজি ডিচিৰ লগতে চক্ৰবৃক্ষও আহিছে, যিহেতু আমি গল্ডেন জুবিলি উদযাপন কৰিবলৈ গৈ আছোঁ। যিটো আমাৰ মহাবিদ্যালয়খনৰ 50 বছৰীয়া উৎসৱ পালন কৰিবলৈ গৈ আছোঁ অহা ছেপ্টেম্বৰ মাহত। যথেষ্ট সমাজকৰ্মী লগৰীয়াবোৰে ৰাখি নামৰূপ কলেজৰ শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল, বন বিভাগৰ বিষয়া কৰ্মচাৰী, জয়তে মই আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মই প্ৰথমতে আমাৰ DFO লগতে নামৰূপ কলেজৰ সকলো কৰ্তৃপক্ষকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু বিশেষকৈ নামৰূপ কলেজৰ কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ এই বন সামৰণি অনুষ্ঠান, এই বন মহোৎসৱ ৰাইডঙীয়া ব্যক্তিবাদী তেওঁলোক আহক, 19 কৰি ঘৰৰ পৰা এই উপহাৰটো লওক। আজি বন মহোৎসৱ উপলক্ষে তেওঁলোকৰ বন মণ্ডলৰ তৰফৰ পৰা তেওঁলোকক পোচাক দিয়া হৈছে পুলিচ গাইডৰ। আৰু আমি DFO ছাৰ, চক্ৰবৃক্ষয়া আজি সভাত উপস্থিত কিমান কৰিম ইমান পোষ্ট কৰোঁতে কি কোনে চাব? এইফালে খাবলৈ দিছে, এতিয়া খাম ধুনীয়াকৈ মজাকৈ। পেট পূজাটো মেইন ন, পেট পূজা কৰি ল'ব লাগে। এইবিলাক খাবলৈ দি আছে, ধুনীয়াকৈ পেটটো ভৰাই লওঁ। অকল মাই এই সৰুটো মোবাইলৰটো কি কৰিলি? এক্সট্ৰা ৱায়াৰ লগাই দিয়ে। গোপুৰত লগাই চাইছে ভিডিঅ' বনাইছোঁ। আমাৰ কেমেৰা আছে নহয়, DSLR ভিডিঅ' শ্বুট কাৰণে লাগিছিলে, মানে মোৰ DSLR আমাৰ মাইকটো বেয়া গৈছিলে, তাত লগাই ওপৰত থৈছিলোঁ। এতিয়া ভিডিঅ' মেন এইফালে খাবৰ কাৰণে দিছে। খানা নিদিলে হৈছিলে আৰু ঠাণ্ডা পানী বটল এখন দি দিলে 10 টকীয়া। খোৱা বস্তুটো আনবক্সিং কৰিম দেই। কি দিছে? কচৰি আৰু লালমোহন। ধুনীয়াকৈ খাই লওঁ, তাৰপিছত দেখাব। এইফালে খাবৰ কাৰণে দিলে কি কি দিছে চাওঁ। কচুৰি আছে আৰু লালমোহন কি দিছে? কি কচৰি আৰু কি? কচুৰি আৰু লালমোহন এটা পেট ভৰি যাব ন? হৈ যাব। এইটো খাবলৈ কাৰণে দিলে, এতিয়া খাই লওঁ ধুনীয়াকৈ টিপটপছে, তাৰপিছত আকৌ দেখাই আছোঁ আপোনালোক। আৰু আচলতে আমি যিহেতু বয়স 50 টকা দলত দিলে হ'ব, কিন্তু 50 টকা
অলপ সময় ভগৱান পৰা ধৰ্মটো কেনেকৈ চলিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে কেনেধৰণে চোৱা চিতা কৰে সেই বিষয়ে অৱগত বা তাত সৰু বান্ধৱ কেনেধৰণে আছিলে সৰু বান্ধৱ অসমত মই এবাৰ ৰেডিঅ'তে এটা তথ্যত মানে যোগাযোগ কৰিবলৈ মানে সুবিধা পাইছিলোঁ সৰু বান্ধৱ কেনেকৈ সৰু বান্ধৱ আমাৰ যেতিয়া খেতি পথাৰ আৰম্ভ হয় আমি যেতিয়া হাল বোৱাৰ চিজন আৰম্ভ হয় তেতিয়া মোটামুটি এটা সৰু বান্ধৱ আমাৰ পাহাৰৰ সৃষ্টি হয় আজিকালি তেওঁলোকে সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰি এয়া আমাৰ প্ৰিন্সিপাল ছাৰে বক্তব্য কৰি আছে ভাল পালোঁ যে তেওঁলোকৰ সহযোগত আজি DC ছাৰ আমাৰ ইয়ালৈ আহিল আৰু তেখেতে আমাৰ লগত কিন্তু যোগাযোগটো ৰাখিম বুলি কৈছে গল্ডেন জুবিলি সম্পৰ্কত সেইটো আমাৰ এটা স্বাৰ্থ পূৰণ হৈছে ডাঙৰ স্বাৰ্থ এটা পূৰণ হৈছে এইটো অনুষ্ঠানত আহিলালৈ আমি ছাৰৰ লগত এটা যোগাযোগ কৰিবলৈ সুবিধাটো পালোঁ এনেও আমি বিধায়ক মহোদয়ৰ লগত যোগাযোগটো ৰাখি আছিলোঁ কিন্তু এতিয়া DC ছাৰৰ লগত যেতিয়া সম্পৰ্কটো হ'ল আমাৰ ফাণ্ড এটা মুকলি হোৱাত সহায় হ'ব বুলি আমি ভাবিছোঁ আৰু এই অভাৱত মই DFO ছাৰ আৰু ৰেঞ্জাৰ ছাৰক মই নামৰূপ মহাবিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ অৱশেষত এতিয়া মিটিং খতম হৈ গ'ল ছাৰ আজি আমাৰ কলেজত যিটো মানে অনুষ্ঠান পৰিচালনা কৰিলে মানে সেই যিটো লাষ্ট অনুষ্ঠানটি আমাৰ ইয়াত মানে কিয় কলেজত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান সেইখন শিৱসাগৰ চৰাইদেউ জিলাৰ পৰা এইফালে বুঢ়ীদিহিং নদীলৈকে বিস্তৃত ইফালে অৰুণাচল প্ৰদেশৰ চাংলাং আৰু তিৰাপ ডিষ্ট্ৰিক্ট এইফালে আমাৰ নামৰূপ চহৰ বা নামৰূপ কলেজ একেবাৰে লাগি আছে ওচৰতে আমি দিহিং পাটকাইখনৰ উন্নতি তথা বিভিন্ন বিকাশৰ কাৰণে ওচৰৰ যিখিনি ছাত্ৰ ছাত্ৰী বিশেষভাৱে নৱপ্ৰজন্মক উৎসাহিত তথা জৈৱ বৈচিত্ৰতাৰ সম্পৰ্কত জ্ঞান দিবৰ কাৰণে বা তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আমি দিহিং পাটকাই গাতে লাগি থকা এখন ডাঙৰ শিক্ষানুষ্ঠান হ'ল নামৰূপ মহাবিদ্যালয় সেয়ে আমি নামৰূপ মহাবিদ্যালয়ত 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে পালন কৰি অহা বনমহোৎসৱৰ সামৰণি অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰিলোঁ। ধন্যবাদ ছাৰ।